নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল। কিন্তু আপোনালোকৰ বাবে অতি দুখবৰো আহিছে। আপোনালোকৰ মৰমৰ কিশোৰ দাস, যি অতি অধীনৰ বলত কম সময়ৰ ভিতৰতেই অসমবাসী ৰাইজৰ বাবে স্থান কৰিবলৈ সক্ষম হৈছিল। বিভিন্ন ধৰণৰ ধাৰাবাহিক, বিভিন্ন ধৰণৰ শ্বৰ্ট ফিল্ম, বিভিন্ন ধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ'ৰ লগতে তেওঁ মাজেৰে পাৰ হৈ গৈছে। তেখেতে অসমবাসীৰ হৃদয় ছিঙিবলৈ সক্ষম হৈছে। কিন্তু অতি দুখবৰটো হৈছে যে কেইদিনমান আগতে ছ'চিয়েল মিডিয়াত কেইটামান বাতৰি নিউজ ভাইৰেল হৈ আছিল যে তেখেত বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। তেখেতে প্ৰকৃততে কি ৰোগত আক্ৰান্ত হৈ আছিল আমি বিশেষভাৱে খবৰ পোৱা নাছিলোঁ। কিন্তু আমি শেষত বিশ্বাসযোগ্য পৰা খবৰ অনুসৰি তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হ'ব বুলি খবৰ পোৱা গৈছে। আমি অতি দুখেৰে জনাওঁ যে আমাৰ যুৱ অভিনেতা কিশোৰ দাস ভয়ানক কৰ্কট ৰোগত আক্ৰান্ত হৈছে আৰু তেখেত বৰ্তমান গুৱাহাটী হেল্থ চিটি হস্পিটেলত চিকিৎসাধীন হৈ আছে। তেওঁ মুম্বাইলৈ নিব পৰা এতিয়াও নাই। মাত্ৰ 28 বছৰ বয়সতে কৰ্কট ৰোগ হোৱা বুলি তেওঁৰ অনুৰাগীসকল ভাগি পৰিছে। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আগৰ ভিডিঅ'কেইটাত মৰম দিয়াৰ বাবে বহুত বহুত ধন্যবাদ।